নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টকোট বিচাৰৰ এটি প্ৰধান বিচাৰ, সেইটো হৈছে গণ বিচাৰ। অৰ্থাৎ আমি যেতিয়া বিবাহৰ ক্ষেত্ৰত ৰাশি চক্ৰ বিচাৰ কৰোঁ, ৰাশিৰ লগতে আমি অষ্টকোট বিচাৰ কৰোঁ। এই অষ্টকোট বিচাৰৰ ক্ষেত্ৰত যদি শুভ ফল আহে, তেতিয়াহ'লে আমি বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। এই 8টা বিচাৰৰ ক্ষেত্ৰত এটি প্ৰধান বিচাৰ হৈছে গণ বিচাৰ। আমি জানো যে আমাৰ গণ 3টা আছে। এটা হৈছে দেৱগণ, এটা হৈছে নৰগণ আৰু এটা হৈছে ৰাক্ষগণ বা দেৱাৰীগণ। ৰাক্ষগণক দেৱাৰীগণ বুলিও কোৱা হৈছে। এতিয়া এই গণসমূহ কেনেদৰে বিচাৰ কৰা হয় বা কি শুভ আছে বা কি অশুভ আছে, সেইসমূহ আজি আমি আলোচনা কৰিম। আমাৰ যি গণ 3টা আছে, এই গণ নৰগণ, দেৱগণ আৰু ৰাক্ষগণ। এই গণ হৈছে জাতক বা জাতিকাৰ জন্ম নক্ষত্ৰৰ পৰা নিৰ্ণয় কৰা হয়। অৰ্থাৎ মানুহে যি নক্ষত্ৰলৈ জন্মগ্ৰহণ কৰে, সেই নক্ষত্ৰৰ পৰাই গণসমূহ আমি নিৰ্ণয় কৰিব পাৰোঁ। বিবাহৰ ক্ষেত্ৰত গণৰ এটাই গণ নিৰ্ণয় কৰাৰ বিশেষ ভূমিকা আছে। অৰ্থাৎ যদি গণসমূহ নিমিলে, তেতিয়াহ'লে মানুহৰ বিবাহিত জীৱনত বিভিন্ন অশুভ বা অপায় অমংগল ধৰা হৈছে। এতিয়া গণ হৈছে যদি একে গণত বিবাহ হয়, ধৰা হ'ল ল'ৰা নৰগণ, ছোৱালীৰ নৰগণ, ল'ৰাৰ দেৱগণ, ছোৱালী দেৱগণ বা ল'ৰা ৰাক্ষগণ, ছোৱালী ৰাক্ষগণ, যদি এক গণ হয়, উভয় পক্ষৰ যদি একে গণ হয়, তেনেহ'লে সেই বিবাহ শাস্ত্ৰমতে সকলোতকৈ শুভ বুলি ধৰা হৈছে। সেই বিবাহত সুখ, শান্তি, সমৃদ্ধি, আৰ্থিক উন্নতি হয় বুলি শাস্ত্ৰত উল্লেখ আছে। আৰু যদি এটাৰ দেৱগণ, এটা ৰাক্ষগণ হয়, তেতিয়াও বিবাহ হ'ব পাৰে। এটাৰ দেৱগণ, এটা ৰাক্ষগণ হ'লেও বিবাহ হ'ব পাৰে। কিন্তু দেৱগণ আৰু ৰাক্ষগণৰ মাজত কিছু বৈৰিতা থাকে। অৰ্থাৎ তেনে বিবাহত মধ্যম বুলি ধৰা হৈছে, মাজে সময়ে অকণমান অশান্তি থাকিব। আৰু যদি বিবাহৰ ক্ষেত্ৰত ল'ৰাৰ নৰগণ, ছোৱালীৰ ৰাক্ষগণ হয়, তেতিয়াহ'লে সেই বিবাহ শাস্ত্ৰমতে অশুভ বুলি ধৰা হৈছে। তেনে বিবাহ পৰিত্যাগ কৰিব দিছে, কাৰণ এটাৰ ল'ৰাৰ নৰগণ, ছোৱালীৰ ৰাক্ষগণ হ'লে সেই বিবাহ অশুভ হ'ব। এনে যদি বিবাহ হয়, তেতিয়াহ'লে সেই বিবাহত সুখ কম থাকে, কাজিয়া পেচাল বেছি হয়, আৰ্থিক অশান্তি হয় বা আৰ্থিকভাৱে দুৰ্বল হ'ব, ধন হানি হ'ব বা মৃত্যুতুল্য কষ্ট ভোগ কৰিবলগীয়া হয়। সেইবাবে শাস্ত্ৰত নৰগণ আৰু ৰাক্ষগণৰ মাজত বিবাহ নিষেধ বুলি কোৱা হৈছে। ৰাক্ষগণ আৰু দেৱগণৰ মাজত বিবাহ হ'ব পাৰে আৰু নৰগণ বিবাহ হ'ব পাৰে বা নৰগণৰ লগত দেৱগণো বিবাহ হ'ব পাৰে। কিন্তু নৰগণৰ লগত অকল ৰাক্ষগণ বিবাহ হ'ব নোৱাৰে। দেৱগণৰ লগত ৰাক্ষগণো বিবাহ হ'ব পাৰে। আৰু যদি দুয়োটাৰে একে গণ হয়, তেতিয়াহ'লে খুব শুভ বুলি কোৱা হৈছে। অৰ্থাৎ এইসমূহ হৈছে আমাৰ গণ বিচাৰ। গতিকে বিবাহৰ ক্ষেত্ৰত যেতিয়া আমি আগবাঢ়োঁ, বাকীসমূহ বিচাৰৰ লগতে এই গণ বিচাৰটোও আমি চাব লাগে। তেতিয়াহ'লে বিবাহিত জীৱনত বিশেষ সুখ, শান্তি, সমৃদ্ধি লাভ হয়। আৰু যদি গণসমূহ নিমিলে, তেতিয়াহ'লে অসুবিধা হয়। গতিকে কিন্তু বাকী গণৰ লগত এবাৰ এটাই বস্তু আমি চাব লাগিব, ৰাক্ষগণ আৰু নৰগণ, এই দুটা কিন্তু কেতিয়াও নিমিলে। এই গণৰ লগত বিবাহ হ'লে ধন হানি, মানসিক অশান্তি আৰু মৃত্যুতুল্য কষ্ট ভোগ কৰিবলগীয়া হয়। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।